মৰ্ণিং ৱাকলৈ আহিছিলোঁ। এইবাৰ ধানৰ খেতি কিমান হয়গৈ নাজানো আৰু গোটেই পানীৰ অভাৱৰ কাৰণে মই দেখাই আছোঁ আপোনালোকক। এয়া নেকি ঠায়ে ঠায়ে গৈ পেলাই হালধীয়া হৈ গৈছে, হালধীয়া হৈ গৈছে পানীৰ অভাৱৰ কাৰণে ধানবিলাক। গতিকে এইবাৰ ধানৰ খেতি কিমানকৈ হয় ভগৱানহে জানে। ধান খেতিৰ মাজে মাজে এতিয়া দিনত এটা বস্তু পায়, কি জানে? কেঁকুৰা। আজি কেঁকুৰা কেইটামান ধৰিম ধান খেতিৰ মাজত। ওচৰতে আছে, গতিকে মই দেখিছোঁ কেইটামান। গতিকে আহক তেতিয়াহ'লে। এইটো কামুৰিব দেই, ধৰ। এইটো এটা পাই গ'লো, মই ধৰিব পাৰিম নে? অ' মাই গড, যি কামুৰে। এনেকে ধৰ, এনেকে। এইটো দেখিছ? এইটো শুই আছে। ৰ এইটো মই ধৰিছিম দেই, ৰ পাৰিম নে? এনেকে ধৰ নে? ধৰিছো। পাই গ'লো এইখিনি আজিলৈ পাই গ'লো দেই। এইখিনি সৈতে আজি কিবা কিবি এটা বনাম, ভাগৰ লাগি গৈছে। এইখিনি কেঁকুৰা চাটনিৰ কাৰণে। এটা নহৰু, কেইটামান কেঁচা জলকীয়া, সোৱাদ অনুসৰি নিমখ, এচিটা নেমু টেঙা চেপি মিক্সিত মাৰি দিব, হৈ গ'ল কেঁকুৰা চাটনি ৰেডি। অন্য বাকীখিনিৰ সৈতে বেলেগ এটা ৰেচিপি। এতিয়া নিমখ হালধি দি দিব, তেলত ধুনীয়াকৈ ভাজি ল'ব। এটা পিঁয়াজ, নহৰু আৰু কেইটামান কেঁচা জলকীয়া, সেইখিনি তেলতে আলু এটা সৰুকৈ কাটি ভাজি ল'ব। জোলৰ কাৰণে আকৌ নিমখ আৰু হালধি, একাপ দৈ মিক্সিত এনেকৈ ফেটি ল'ব। ঘৰতে খুন্দা জিৰা, কেঁচা জলকীয়াকেইটা দি এতিয়া উতল আহিলে ইয়াক বন্ধ কৰি থ'ব। ৰেডি হৈ গ'ল আমাৰ দৈ দিয়া কেঁকুৰা ৰেচিপি। আজিৰ ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম এটা অন্য ভিডিঅ'ৰ সৈতে, তেতিয়ালৈ বাই।